टेंशन लो लगा एको नहीं बसंती ठीक हो गल ऐसे बड़े बड़े गाड़ियों में सता सता काम निकलते रहते हैं मैंने मोर गाँव तो बेया मैंने क्या उत्सव भयक अलग चलाब दिम और एनेके सबे नबुआके भात खाई आছো এনেকৈয়ে খা পে বহিবা জানলে মাটি বিৰা খাবা জানলে চাউল চিৰা হাই গাইস বহুত দিন মূৰত আকৌ এবাৰ আহি পৰিলো ইউটিউব নামৰ জগতখনত আপোনালোকে স্বাগতম জনাইছো মোৰ এই ৰাভাদা ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ এইকেইদিন বহুত ব্যস্ততা আছিলো তাৰ কাৰণে ভিডিঅ' দিব পৰা নাই আপোনালোকে চিন্তা নকৰিব ৰাভাদা ইজ বেক আমি এতিয়া চাওক তিনিটা আছো এতিয়া আৰু টেনশ্যন কৰিব লগা নাই মানে অলপ ফ্ৰী হ'ম ন বাকী যি নহওক বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ গাইস আমি গৈ আছো আজি বিহু আৰু লগৰকেইটাক লগ পালোঁ ৰাস্তাতে একেলগে গৈ আছো এয়া দোকান আগত আছে তাহাঁতে গুৱাহাটীৰ পৰা কলকাতাৰ মাল লোড কৰিছে ৰাখালডুবিলৈকে আমি এতিয়া একেলগে গৈ আছো আৰু আজি মোৰ লগত আছে উৎসৱ আৰু বিকাশ এয়া চাওক আমি বৰ্তমান ৰাখালডুবি আহি পালোঁ আৰু লগৰকেইটাক ইয়াৰ পৰা এতিয়া বাই বাই দিব লাগিব তাহাঁতে যাব কলকাতা তাহাঁতে গ'ল আমি এতিয়া অকলে অকলে গৈ আছোঁ মানে মানুহ আছোঁ আমি তিনিটা হ'লেও আৰু গাড়ী এখনে গৈ আছোঁ এতিয়া যাওঁ টিহুত যাই কিনে লগ কৰোঁ ঘূৰি নাই ঘূৰি থাকিলে টাইম চাব লৈ বৰ্তমান চাগে 12:30মান বাজি অলপ দূৰ আহি কিনে আমি ৰখিলোঁ বিজনী নোপোৱাতে আমাৰ মানে গাড়ী কাম অলপ আছে এইখিনি কৰি লওঁ আৰু আপোনালোকক দেখুৱাই দিওঁ আমি কি কাম কৰিম ইয়াতে এতিয়া এয়া চাওক মই কি ধুনীয়াকৈ গাড়ীখন বেক কৰি কেনে লগাই দি আছোঁ গেৰেজত আৰু উৎসৱে বেক চাই আছে এইটো চাওক গাইছ এইটো চাইকেল পিন বুলি কয় সেইটো ওলাই আহিছে বাহিৰত মানে পুচিংবিলাক খাই একদম অৱস্থা নাই এইটো টিপটো মাৰি অহাৰ কাৰণে যেনে তেনে কিবা এটা কৰি লওঁ নেক্সট টিপত মুৰ্গা কামটো দৌৰ চাইডে ভালকৈ কৰি ল'ম সেইটো মানে ডাইৰেক্ট শ্বৰ্টকাটকৈ কৰি ল'লোঁ ওপৰত এনে ৱেল্ডিং এটা মাৰি ল'লোঁ এনেকৈ ইয়াতে এতিয়া ৰখি থাকি লাভ নাই কাৰণ আমাক লোড কৰি কেনে আৰু আহিব লাগিব গাইস টেনশ্যন ল'ব লগা একো নাই বসंती ঠিক হৈ গ'ল ऐसे बड़े बड़े गाड़ियों में सता काम निकलते रहते हैं तो कोई नहीं अभी हम लोग अभी जा रहे हैं ओ অসমীয়াত ক'ব লাগিব না মানে গাইস যাই আছোঁ এতিয়া এই বিজনী টুলগেট পামে আৰু বহুত দিন ভিডিঅ' দিয়া নাই ন তাৰ কাৰণে অভাৰ জজ হৈ আছে আমাৰ মানে প্ৰব্লেম এটা হ'ল দুদিন আগতে গ্লাছটো চেঞ্জ কৰিছিলোঁ তাতে ফাষ্টেগটো গুচি গ'ল তাৰপিছত এই দুদিন এনে নাম্বাৰটো কৈ কিনে চলি আছিলোঁ এতিয়া টুলগেটটো ক্ৰছ হ'ব পৰা নাই আমাৰ ভাইক এটা মাতছোঁ সি বনাই দিম বুলি কৈছে আহি আছে দেখুৱাইছোঁ আপোনালোকক তাৰলৈকে এইপিনে আমাৰ বছগিলা আহি আছে সিটো আৰু চেটে হৈ আছে লাইটাৰ লগত শুই থাকে গাইছ মানে ইয়াৰ লাইটাৰৰ লগত অলপ সম্পৰ্ক কানেকশ্যনটো অলপ বেলেগ আৰু আমাৰ ভাইটো একদম কি ক'ম আৰু বাকী যি নহওক অলপ টাইম ৰখোঁ আমি কি কৰোঁ কি নকৰোঁ দেখুৱাই আছোঁ অলপ পিছত আহি গ'ল আমাৰ ভাই এতিয়া ইয়াৰ লগতে যাম ফাষ্টেগটো ৰিপ্লেচ কৰিবলৈ গৈ আছোঁ এতিয়া আমি অলপ আগত পাই গ'লোঁ নতুনকৈ আৰু কাৰোবাৰ যদি বনাব লগা থাকে এই দাদাজনক লগ কৰিবা মজাকৈ বনাই দিব গ্লাছত ধুনীয়াকৈ লগাই দিলোঁ এতিয়া দাদাজনক ইয়াৰ পৰা বাই বাই দিওঁ আমি এতিয়া ইয়াৰ পৰা গৈ থাকোঁ তো গাইছ আমাৰ নতুন ফাষ্টেগো হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ কি হ'লে তো ভিডিঅ'টো আগলৈ চাই থাকক কেনেকুৱা লাগে কমেণ্টত জনাবলৈ নাপাহৰিব আমি বৰ্তমান আহি পালোঁ হাউলি গাইছ আৰু এইপিনে হাউলি মন্দিৰটো থাকি গ'ল আপোনালোককতো নকলেও হ'ব হাউলিত কিমান ডাঙৰকৈ ৰাস মেলা হয় এইবাৰ ময়ো ইয়াতে ৰাস মেলা চাম বুলি ভাবি আছোঁ যদি ইয়াৰ পৰা কোনোবা মোৰ ভিডিঅ' চাই আছা লগ পাম গাইছ মানে মোৰ গাটো অলপ বেয়া মানে এতিয়া উৎসৱ ভয়ক অলপ চলাব দিম এইয়া এইফালে লেফ্ট চাইডত বহি গৈছে আমাৰ বছ আৰু এইপিনে আমাৰ ওস্তাদ এতিয়া মই গাইছ অলপ ৰেষ্ট ল'ম কাৰণ মোৰ গাটো অলপ বেয়া মানে বোলেনো কি আৰু চুটি কাহ কমা মানে পূজাৰ চব পূজাৰ অলপ বেছিকৈ চুটাইছোঁ যে পূজাত समझ रहे हो মানে গাইছ পূজাত ৰাতি বাইক চলাই মোৰ একদম অৱস্থা বেয়া
আহি আমি আৰু এখন টোলগেট পালোঁ বহুদিন মূৰত গাইছ ভবানীপুৰ টোলগেট আপোনালোকক দেখুৱাই নাই গাড়ী একদম চেৰা বেৰা জাম লাগি আছে আমি বৰ্তমান টিহুত আহি পালোঁ আৰু সন্ধিয়া হৈ গ'ল তাহাঁতক দুটাক বজাৰ কৰিবলৈ পঠাইছোঁ তাহাঁতে বজাৰ কৰি লৈ আহিল কি লৈ আহিলি মাছ বৰবাদ গাইছ এনে চুৰ্দি খা হৈ আছে আৰু লৈ আহিছে মাছ একো নাই দে চলি যাব কাৰণ ঔষধ খাম নাকি কি কোৱা চাওক এয়া মেইন গেট আহি পালোঁ এতিয়া মই এণ্ট্ৰি কৰিব যাম মানে গাইছ মেইন গেটত এণ্ট্ৰি কৰিহে সোমাব লাগে এণ্ট্ৰি কৰা হৈ গ'ল আৰু এই দাদাজনে এতিয়া গেট খুলি দিব আৰু এইখন আমাৰ বসন্তী ৰাতি কেনেকুৱা লাগে চাওক ভিতৰলৈ সোমাই আহিয়ে কোম্পানী গাড়ী এখন লগ পালোঁ চাওঁ মানুহ আছেনে নাই মাত দি যাওঁ ৰ'ব এ ভাই কেমন আছো ভালো আছি কি হৈছে বেটারি ডাউন হয়েছে বেটারি লাগবো কত 12-13 রিং আছে তাহাঁতৰ বোলে গাইছ বেটাৰী ডাউন হৈছে 12-13 ৰিংটো দি দিওঁ ৰুমৰ আহি পালোঁ কোম্পানীত কাটা কৰি আছোঁ গাড়ী আৰু এইটো আমাৰ অফিচ আৰু এইটো পেয়াৰ গাড়ী তাৰ লোডিং হৈ আছে ইয়াতে লোড হ'ব গাইছ আমাৰ গাড়ীখন আৰু এতিয়া বহুদিন মূৰত আছোঁ ন চাই আছোঁ অলপ এনে পে আছে পে বহুদিন মূৰত পে খবৰ চবৰ আছোঁ আৰু কিবাকে মানে কি কৰি আছা গাড়ী লৈ আছে এনে গেম খেলি বহি আছোঁ এয়া ফাইনেলি গাইছ এয়া চাওক বসন্তী আমাৰ লোডিং পইণ্টত লাগি গ'ল আৰু 2 লাখমান লোড হ'ল আৰু এইপিনে আমি আগত ভাত বনাই আছোঁ অলপ আৰু গাইছ এইপিনে আমাৰ চাওক এইপিনে খানা পিনা যোগাৰ হৈ আছে এইফালে আমাৰ ৱান্টেড হাতত হাতিয়াৰটো লৈ কিনে ৰেডি হৈছে এইপিনে আছে উৎসৱ আজি আমাৰ বনিব কচু আৰু মাছ বোলে আমাৰ ভাতটো ৰেডি চাওক 4জনৰ কাৰণে ৰেডি পুৰা পে আছে না লগত পেও খাব এতিয়া মোৰ কামত মই লাগি যাওঁ আপোনালোককো দেখুৱাইছোঁ মই আজি কেনেকৈ বনাওঁ মই এইপিনে চব্জিটো চাই আছোঁ আৰু এইপিনে পে ওচৰত বহি কিবা কৈ আছিল ক্লিপটো চাই লওক আপোনালোকে মানে পে পুৰা কমপ্লেইন কৰি আছে কচু দেখা পালে বোলে তাৰ গা খোজায় আচ্ছা ঠিক আৰু এইপিনে আমাৰ ডাঙৰীয়াক চিনাকি কৰি নিদিলেও হ'ব ছাৰ বিগ ফ্ৰেণ্ড ছাৰ এই পূজা কেনেকুৱা গ'ল বেয়া কি বেয়া লগৰী নাই যে ঘূৰিবলৈ যিগৰাকী আছে সেইগৰাকী দূৰতে আছে আচ্ছা ক'ত আছে বহুত দূৰ এইবোৰ জানিব নালাগে বেচেৰাটো মন চন বেয়া পূজা যোৱা আজি 4-5 দিনে হ'ল আজিলৈকে দুখটো যোৱাই নাই আমি ইয়াত কোম্পানীত ধুনীয়াকৈ পূজা চালোঁ আমাৰ কোম্পানী কি ক'ম আৰু আমাৰ কোম্পানীয়ে ছুটি নিদিলে আমাক ইমান যে দুখ ফুৰিবলৈ লগ নাই বন্ধুকেইটাও নাই তাহাঁতিও মাল খাই ক'ৰবাত পৰি আছে আছিলে মানে আছে নহয় পৰি আছিলে আমি কি কৰিম আৰু আমি আৰু কম্বলখন লৈছোঁ আৰু গৰম হ'লেও ঠাণ্ডা হ'লেও শুই গৈছোঁ এয়া চাওক গাইছ আমাৰ কচু শাক একদম ৰেডি তেতিয়াহ'লে খাব লাগে আৰু এইফালে আমাৰ গাড়ী লোড হৈ গ'ল তিৰপালটো টানি আছে আমাৰ তিৰপাল বান্ধি কেনে ৰেডি এতিয়া কাটা কৰি কেনে ভাতটো খাই কেনে ইয়াৰ পৰা যাম নবে এতিয়া বলক কাটা কৰি লওঁ গাড়ীখন কাটা কৰি কেনে মজাকৈ ছাইডত ৰখাই থৈ দিলোঁ এতিয়া আমাৰ এইপিনে খানা পিনা মানে বাচন বৰ্তন ধুলাই হৈ আছে আৰু কিনো ক'ম খাৱাৰ টাইমতো শান্তি নাই বহিবলৈও জেগা নাই আৰু এনেকৈ চবে নবহাকৈ ভাত খাই আছোঁ এনেকৈয়ে খা পে বহিব জানিলে মাটি বিৰা খাব জানিলে চাউলৰ চিৰা আমাৰ ভাত চাত খোৱা হৈ গ'ল এতিয়া আমি যাই আছোঁ এয়া লগ কৰি কেনে এইটো মেইন গেট পালোঁ আকৌ এবাৰ এতিয়া আমি ৰাতি কিমান দূৰ পাওঁ গৈ থাকোঁ আৰু বৰ্তমান আমি আহি হাউলি পাৰ হ'লোঁ
বৰপেটাৰত পাম আৰু গাইছ আৰু যাই পামে আৰু গাইছ আৰু 2 ঘণ্টামানৰ ৰাস্তা আছে আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ আৰু নহ'লে আপোনালোকে চাই ভাল নাপাব বহুত দিন ভিডিঅ' দিয়া নাই আজিহে দিলোঁ এতিয়াৰে পৰা সদায় দিম বুলি ভাবিছোঁ আপোনালোকৰ মতামতটো জনাবচোন ভিডিঅ' দিম না নিদিম গাইছ আমি আহি পালোঁ বৰ্তমান মানিকপুৰ আৰু এতিয়া ইয়াতে টোপনি মাৰিম কাৰণ ৰাতি যাই কেনে কোনো লাভ নাই এতিয়াতো আৰু খালী নহয় ৰাতি বাজিল এতিয়া 12টা বহুত দিন মূৰত সোনকালে টোপনি মাৰি পাম মানে বহুত দিন নহয় 3-4 দিনমান মূৰত এতিয়া আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আৰু বেয়া লাগিলেও লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা যি নহওক আকৌ এটা নতুন ভিডিঅ' লগ পাম বাই বাই